प्रतिदिन टाइम एनके टीवी धन्यवाद ज्ञापन करिছো। आमार আজি बेसापति प्राथमिक विद्यालय सोनाली जयंती এই जयंती उपलक्षे আমি গাঁৱলীয়াভাৱে একাষাৰ ক'ব বিচাৰো। বহুত আপত্তি বিপত্তি কৰা স্বত্বেও আজিলৈকে আমাৰ এই ৰাইজৰ যাতায়াত ব্যৱস্থাটো সুচল নহ'ল। তাৰ বাবে মই আপোনালোকৰ চেনেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ বিধায়ক মহোদয়সকললৈ এই ৰাস্তাটো আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ে মই অৱগত কৰাটো। ধন্যবাদ। নমস্কাৰ, আপোনাক সকলোকে স্বাগতম জনাইছো। আমাৰ এই ঐতিহ্যমণ্ডিত 50 বৰ্ষ গৰকা বেচাপতি প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানলৈ। এই বেচাপতি গাঁওখন অত্যন্ত পিছপৰা গাঁও। ইয়াত আপোনাৰ ৰাস্তা ঘাটৰ যি অৱস্থা, বাৰিষা কালত ইয়াত আহিব নোৱাৰি। আৰু ইয়াৰ বাবে আমি আচলতে সোণালী জয়ন্তী অনুষ্ঠানটি এটা প্ৰতিবাদ হিচাপে পাতিছো। আৰু এই অনুষ্ঠান ভাগিত আমি আমাৰ যি স্বকীয় বৈশিষ্ট্য, আমাৰ যি সংস্কৃতি, আমি প্ৰকৃতৰ ওপৰত দেখাবলৈ চেষ্টা কৰিছো। আমি নাঙল জুৱলিৰ পৰা আৰম্ভ কৰি দৰা কইনাৰ পৰা আৰম্ভ কৰি গৰুৰ গাড়ী আৰু আমাৰ জয়মতী আৰ্হিত নাৰীৰ ওপৰত যি অবিচাৰ অন্যায় চলি আছে তাৰ আমি প্ৰতিবাদী এটা আৰম্ভ কৰিছো। আৰু আমাৰ গাঁওবাসী আছে, গাঁওবাসীয়ে আমাৰ এই গাঁৱৰ যি দুখ দুৰ্দশা আমি একাষাৰ ক'বলৈ অনুৰোধ জনাইছো।